হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভালে আৰু আমাৰো ভালে। মোৰ চেনেলৰ আনটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি গৈ আছোঁ শিলচৰলৈ আৰু বহুতেই গৰম পৰিছে ন। নতুনকৈ ৰাস্তা বনাই আছে। আমি শিলচৰলৈ কি কাৰণে গৈছোঁ এতিয়া নকওঁ বাৰু, পাছত ক'ম। মোৰ ভিডিঅ'টো চাই থাকিব আপোনালোকে। এয়া গৈছোঁ, বহুত গৰম মানে। আৰু এয়া আইতাকে ধুনুক কোলাত লৈছে আৰু ধুনুৱে চাই আছে, ভাবি আছে মানে ক'ত গৈছোঁ। ধুনুৱে চাইছে আৰু তাৰ টোপনিও ওলাইছে। ঘৰৰ পৰা আধা টোপনি তুলি পেলাই লৈ আহিছোঁ, টোপনি ওলাইছে তাৰ। তাৰপাছত আইতাকে কৈছে কো ফুফু গৈছা, সি হাঁহি দিছে, এনেকৈ চাই আছে মোবাইললৈ। বহুত মানে ভাল লাগিছে চাগে তাৰ, বহুত দিনৰ মূৰত গাড়ীত উঠিছে। এতিয়া হাঁহি দিব চাবা দেই ধুনুৱে আমাৰ। এতিয়া হাঁহি দিছে ধুনুৱে, লাহেকৈ মিচিকিয়ে হাঁহি দিছে। আৰু এয়া গৈ আছোঁ আমি। সৰু মানুহ যেন আমাতকৈ বেছি সৰু মানুহৰ গৰম লাগে। তাৰপাছত গৰমত আইচক্ৰীম খাই ল'লোঁ আৰু এয়া আহি পালোঁ। আজি মানে ধুনুক ভেকচিন দিবলৈ আনিছিলোঁ। 6 মাহত ভেকচিনটো হস্পিটেলত দিব লাগে, কাৰণ গাঁৱত নিদিয়ে এই ভেকচিনটো। ধুনুক দিবৰ কাৰণে লৈ আহিছোঁ। আৰু ধুনুক ভেকচিন দিওঁতে অকণো নাকান্দিলে, খালি কৰিলে আৰু দুখো পাব ভাবিলে, দুখো নেপালে কাৰণে নেকান্দিলে, হাঁহিছে। এয়া বহিলোঁ খেন্দক ইয়াত। তাৰপাছত বহিলোঁ, ধুনুক ভেকচিন দিয়াৰ লগে লগে লৈ যাব নোৱাৰে ন, অকণমান টাইম বহি ল'লোঁ ইয়াত। এতিয়া যাবলৈ ওলাইছোঁ। এয়া ধুনু কলিজাক যাবৰ সময়ত গণেশৰ মূৰ্তিটো দেখুৱালোঁ আৰু ধুনু কলিজাই গণেশৰ মূৰ্তিটো চাই হাঁহিছে। আৰু এয়া ওলালোঁ হস্পিটেলৰ পৰা ঘৰলৈ যাবলৈ, ধুনু কলিজাক ভেকচিন দি পেলাই। বাহিৰত বহুতেই গৰম আৰু ইয়াত গাড়ী পাৰ্কিং কৰিবলৈ জেগা নাই। ৰাস্তাৰ কাষতে গাড়ীখন থৈ আহিছোঁ। এতিয়া তালৈকে খোজকাঢ়ি যাব লাগিব আৰু এয়া গৈ আছোঁ। আৰু মায়ে ফোন কৰি আহি আছে। আৰু আহি পেলাই ইয়াৰ গাড়ীত বহিলোঁ। ধুনু কলিজা কন্দা নাই আজি, কাৰণ ভেকচিন দিওঁতে দুখ নেপালে, সেইটো কাৰণে কন্দা নাই, তাৰ ফূৰ্তি। আৰু বহুতেই গৰম লাগিছে কাৰণে কুঁহিয়াৰৰ ৰস খাই ল'লোঁ। আৰু এনেই ধুনু কলিজাৰ মুখত লগাই দিছোঁ, খাইনে চাইছোঁ। ধুনু কলিজাই খাব খোজা নাই, মেলা নাই। আৰু তাৰপাছত সন্ধিয়াই হ'ল, ভাবিছোঁ ৰাস্তাৰ কাষতে বাইদেউ এজনী ঘৰ আছে, তাত সোমাই যাওঁ বুলি ভাবিলোঁ। আৰু গাড়ীখন ৰখালে ইয়াত অকণমান টাইম, হাজবেণ্ডে আৰু কিবা কিবি অকণমান ল'লে। তাৰপাছত ইয়াত গৈ আছোঁ বাইদেউজনী ঘৰলৈ। ধুনু খেলি আছে আৰু তাৰপাছত গাড়ীৰ পৰা নামিলোঁ আৰু গৈ আছোঁ বাইদেউজনী হ'লে। আৰু আহি পালোঁ, আহি পোৱাৰ লগে লগে ঠাণ্ডা দিলে খাবলৈ আৰু খাই আছোঁ। বহুতেই গৰম, এফালে কাৰেণ্টো নাই, বাহিৰতে বহি ঠাণ্ডা খাই লৈছোঁ। আৰু এয়া ফুল গছ লগাই দিছে, বহুত ধুনীয়া ধুনীয়া ফুল ফুলি আছে গছত। দাদাইকে ধুনু কলিজাক কোলাত লৈ আছে। এয়া ধুনু কলিজাক শোৱাৰ পৰা উঠিছে কাৰণে মানে চুপচাপ বহি আছে, নহ'লে কোলাত নাথাকে, মানে বিচনাখনত দৌৰি ফুৰিবলৈ লাগে। আৰু এয়া কোলাত লৈ আছে, সি চাই আছে পিক পাৰাকৈ। বাইদেৱে এফালে কৈ আছে আজিতো একো নোখোৱাকৈ গৈছে, আকৌ এদিন বেজি দিবৰ কাৰণে আহিলে আমাৰ ঘৰত সোমাই যাবা, নহ'লে কাটি হ'ব, এনেকৈ কৈ আছে। আৰু আহিলে পুৰা কাটি হৈ যাব, আহিব লাগিব চাই। আচ্ছা, খোৱাৰ টাইমতে আহিব আৰু খোৱাৰ পিছত যাব। তাৰপাছত বাইদেউৰ পৰা যাবলৈ ওলালোঁ। আৰু এয়া ধুনু কলিজাক দাদাইকে ফেনখন চলাই দিছে, মানে বতাহ দি আছে, বহুত গৰম পৰিছে যেন। ধুনু কলিজাক ঘামিছে, থাকি মৰমত দাদাইকে ফেনখন চলাই দিছে। তাৰপাছত যাবৰ সময়ত আমি সকলোৱে একেলগে ফটো একপি উঠি ল'লোঁ। তাৰপৰা যাবৰ সময়ত কৈ আছে আকৌ আহিব, এনেকৈ কৈ আছে জেঠাই, বাইদেউহঁতে কৈ আছে। তাৰপাছত ফটোকপি উঠি গৈ আছোঁ আমি ধুনু কলিজা। আৰু গাড়ীত পূৰা টোপনি গ'ল। আৰু ঘৰ আহি পোৱাৰ পাছতো ধুনু কলিজা নহ'লে পূৰা টোপনি। আৰু মোৰ আজি ভিডিঅ'টো এইখিনিলৈকে আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ টাটা, বাই বাই।